দুদিনমানৰ পৰা গা বেয়া হৈ থকাৰ বাবে অফিচ যাব পৰা নাছিলোঁ আৰু মোৰ গোটেইবোৰ কাম ৰৈ আছিলে। যোৱাকালি গ'লোঁ যিহেতু এফালৰ পৰা সকলোবোৰ কাম শেষ কৰিলোঁ আৰু তাৰপিছত আজিৰ টিফিনটো মোৰ কাৰণে অকণমান বিশেষ, কিয়নো মায়ে দিছে। দেখিছেনে, চালাড, ভাজি, পৰঠা, আমলেট। পৰঠা মই এখন দিব দিছিলোঁ কিন্তু দুখন দিছে। মই মাৰ হাতৰ বস্তু মই ভালকৈ খাব নাপাওঁ, বহুত মাহ বছৰ এনেকৈ বুলি ক'লেও ভুল নহ'ব। আৰু আজি পোহৰে পোহৰে মই অফিচৰ পৰা সোনকালে ওলাই দিলোঁ, কিয়নো আমি যাব ওলাইছোঁ ঠাকুৰীয়াৰ লগত এটা ফোন কিনিবৰ কাৰণে। থাকে নহয় সপোন এটা, বস্তু এটা লোৱাৰ, সেই সপোনটো আজি ঠাকুৰীয়াৰ পূৰণ হ'ব। সকলোৰে কিবা নহয় কিবা সপোন থাকে, সৰু ডাঙৰ, কিন্তু সেই সপোনটো পূৰাবৰ বাবে নিজৰ ওপৰত বহুত বেছিয়ে বিশ্বাস ৰাখিব লাগিব। তেতিয়া বেছি ভাল লাগে যেতিয়া নিজৰ উপাৰ্জনৰ পইচাৰে নিজৰ মনৰ কামটো কৰিব পাৰি। ঘৰৰ দায়িত্বৰ লগতে যেতিয়া নিজৰ সপোনবোৰো পূৰণ হৈ থাকে, তেতিয়া জীৱনটো জীয়াই আৰু বেছি ভাল লাগে। সপোন দেখিব লাগে, তেতিয়াহে সেয়া দিঠকত পৰিণত কৰিব পাৰি। নিজৰ ওপৰত বিশ্বাস আৰু নিজৰ কষ্ট, সেয়াই আচল। আৰু এয়া iPhone 14। আজিলৈ ইমানেই।